হেল্ল' বন্ধুসকল, মফিজ টেক চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বিশেষকৈ অসমৰ বাহিৰত থকা লোকসকলৰ বাবে। ইতিমধ্যে হয়তো আপোনালোকে গমেই পাইছে যে অসমৰ বাহিৰত থকা মানুহবোৰক অসম চৰকাৰে অতি সোনকালে অসমত আনিবলৈ কিবা এটা ব্যৱস্থা লৈ আছে। যিসকল মানুহ বৰ্তমান অসমৰ বাহিৰত আছে তেওঁলোকে অসমত আহিবলৈ হ'লে কি কৰিব লাগিব, কিদৰে কোনো এপ্লাই প্ৰচেছ কিবাকিবি আছে নেকি, সেইটো বিষয়ত মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে ক'ম। বন্ধুসকল, আপোনালোকে যদি অসমৰ বাহিৰত আছে আৰু যদি অসমত আহিব বিচাৰিছে তেন্তে অসম চৰকাৰে এটা নম্বৰ জাৰি কৰি দিছে। এই নম্বৰটোত আপোনালোকে মিছ কল দিব লাগিব। এই নম্বৰটো মই আজি আপোনালোকক দেখুৱাম। অলপ আগত অসমীয়া প্ৰতিদিন নিউজ পেপাৰত এই নিউজটো প্ৰকাশ পাইছে। মই দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, অসমীয়া প্ৰতিদিন। চাওক, বাহিৰৰ পৰা অসমলৈ আহিব বিচৰাসকলে কোন নম্বৰত দিব লাগিব মিছ কল। বহিৰাজ্যৰ পৰা অহা লোকসকলে মিছ কল দিব লাগিব এটা নম্বৰত। সেই নম্বৰটো হৈছে 7428159966। পুনৰবাৰ কৈছোঁ, 7428159966। শনিবাৰৰ পৰা এই নম্বৰ কাৰ্যকৰী হ'ব। এই নম্বৰত এবাৰ মিছ কল দিলেই হ'ব। মিছ কলৰ পিছত অপেক্ষা কৰিব লাগিব 48 ঘণ্টা। সেই নম্বৰত যাব এটা লিংক। সেই লিংকত পূৰণ কৰিব লাগিব ক'ৰ পৰা ক'লৈ যাব আৰু কি যাব খোজে সেই তথ্য। 2000 টকাৰ বাবে যিসকলে পূৰ্বতে যোগাযোগ কৰিছিল তেওঁলোকে মিছ কল নিদিলেও হ'ব। অসম আৰক্ষীয়ে তদাৰক কৰিব এই প্ৰক্ৰিয়া। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান GP সিং আৰু হৰমিত সিং ইয়াৰ নডাল বিষয়া। বন্ধুসকল, আপোনালোকে কেইদিনমান আগতেও এটা প্ৰচেছ পাইছিল কি, এটা নম্বৰত মিছ কল দিব দিছিল অসম চৰকাৰে। সেই নম্বৰটোত মিছ কল দিলে কিবা এটা ফৰ্ম আহি গৈছিল। সেই ফৰ্মটো আপোনালোকে নিশ্চয় ফিল আপ কৰিছে। সেই ফৰ্মটো অসম চৰকাৰে দিছিল কিবা এটা সাহায্য কৰাৰ কাৰণে। যিসকলে সেই ফৰ্মটো ফিল আপ কৰিছে তেওঁলোকে এই নম্বৰটোত মিছ কল নিদিলেও হ'ব আৰু দিলেও হ'ব। এই বৰ্তমান যিটো নম্বৰ দিছে এই নম্বৰটোত মিছ কল দিলে আগৰবাৰৰ নিচিনা আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব। সেই মেছেজটোত এটা লিংক দিয়া থাকিব। লিংকটোত ক্লিক কৰিলে আপোনালোকে এটা ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্মটোত বিভিন্ন ধৰণৰ তথ্য লিখিব লাগিব যে আপোনালোকে ক'ৰ পৰা ক'লৈ যাব, কিয় যাব, সেইবিলাক প্ৰক্ৰিয়া লিখিব লাগিব। ইয়াৰ উপৰিও বন্ধুসকল, চৰকাৰে আৰু এটা নিউজ দিছে কি, এয়া চাওক, চৰকাৰে দিব মাহিলী ধন। এই সময়ত বহিৰাজ্যৰ পৰা অসমলৈ ঘূৰি নহা লোকক চৰকাৰে প্ৰতিমাহে দিব ধন। লকডাউনৰ সময়ত অসমলৈ যিসকল লোক বিভিন্ন ঠাইৰ পৰা ঘূৰি আহিব নোখোজে তেওঁলোকক চৰকাৰে সহায় কৰিব। তেতিয়ালৈকে চৰকাৰে পাৰে প্ৰতিমাহে প্ৰেৰণ কৰিব 2000কৈ টকা। কৰোনাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহালৈকে চৰকাৰে সহায় কৰিব। অসম চৰকাৰৰ পৰা সহায় কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদি কোনো লোক আহিব নিবিচাৰে তেন্তে আহিব নালাগে, কাৰণ এতিয়া গ্ৰীণ জ'নসমূহত হোটেল ৰেষ্টুৰেণ্ট আদি খুলিব। তাত পূৰ্বৰে পৰা কাম কৰা লোকে এতিয়াও কাম কৰিব পাৰিব। লগতে তেওঁ কয় যে বাহিৰত থকা 6 লাখ মানুহ এতিয়া অসমলৈ ঘূৰি আহিলে আমাৰ কোৱাৰেণ্টাইনকে আদি কৰি বিভিন্ন ক্ষেত্ৰত অসুবিধা হ'ব। বন্ধুসকল, যিসকলে এতিয়া অসমৰ বাহিৰত আছে তেওঁলোকে অসমত আহিব নিবিচাৰে তেওঁলোকৰ বাবে অতি ভাল খবৰ এইটো এটা। তেওঁলোকে যদি নাহে তেওঁলোকক অসম চৰকাৰে প্ৰতিমাহে 2000কৈ টকা দি থাকিব। বন্ধুসকল, আপোনালোকে যদি অসমৰ বাহিৰত আছে যদি আহিব বিচাৰিছে নম্বৰটোত মিছ কল দি ফৰ্মটো ফিল আপ কৰিব, আৰু যদি আহিব বিচৰা নাই তাৰে বাবেও চৰকাৰে কিবা এটা ফৰ্ম দিব চাগে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে আৰু যদি আপোনালোকক হেল্পফুল বুলি ভাবে ভিডিঅ'টো, এটা কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিসকলে অসমৰ পৰা ভিডিঅ'টো চাই আছে তেওঁলোকৰ যদি কিবা ৰিলেটিভ অসমৰ বাহিৰত আছে তেন্তে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব। বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনি আছিল। ধন্যবাদ।